এইফালে গাইছ ৰংগলী বনাই আছো এয়া চাওক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছোঁ সকলোৱে ভালে আছে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চ' যিহেতু আজি কালী পূজা হয় তো মোৰ ফালৰ পৰা সকলোকে কালী পূজাৰ শুভেচ্ছা জনালোঁ এতিয়া বৰ্তমান ভাত পানী ৰান্ধি আৰু বহি আছোঁ অলপমান পিছত ৰংগলী বনাম ভাবিছোঁ আৰু তো ভিডিঅ'টো চাই থাকিব শেষলৈ ব্লগটো তেন্তে বলক আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখুৱাম কলগছ পুতা নাই লাইট চাইট দিয়া হৈ গ'ল বৰ্তমান বাকী আধা কাম আছে আৰু গধূলি দেখাম আপোনালোকক কি কৰোঁ এইফালে গাইছ ৰংগলী বনাই আছোঁ এয়া চাওক প্ৰায় হৈছে আৰু গাইছ ইফালে ভাত পানী খাই ৰংগলী বনোৱাত লাগি গৈছোঁ এয়া প্ৰায় হৈছেহি আৰু এয়া চাওক এয়া হাতেৰে বনাইছোঁ মই এয়া সম্পূৰ্ণ হ'ব আৰু ফাইনেলি হৈ গ'ল মোৰ ৰংগলী বনোৱা এয়া দেখিব পাৰিছিলে হাতেদি বনাইছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাইছ হেলে কলগছৰ যোগাৰ কৰি আছে আমাৰ ভিডিঅ' কৰিছোঁ মই ইফালে এইটো এটা বনোৱা হৈ গ'ল এয়া নিজে আঁকিছোঁ দেই মই এইফালে ভিডিঅ'টো কোনে কৰিব বুলি আৰু কৰা নাই চ' এয়া নিজে আঁকিছোঁ মই ফেম নহয় একো আৰু এইটো মন্দিৰতে বনোৱা হৈছে এয়া ইফালে সেইটো চাইডে আৰু এটা বনাইছোঁ মই টোটেল 4টা আৰু মন্দিৰত 4টাকৈ বহাইছোঁ এইফালে আৰু এইটো এটা হৈছে মোৰ এয়া 2টা ডাঙৰকৈ বনাইছোঁ আৰু গাইছ ইফালে কলগছো পুতা হৈ গ'ল দুয়োফালে লগতে গেন্ধাৰ ফুল আৰু আম পাতৰ মালা বনোৱা হৈছে এনেকৈ লগাই দিছোঁ আৰু ইফালে মাটিও দিয়া হৈ গৈছে লাঠি কেইডালত এয়া চাওক হৈ গ'ল আৰু আমাৰ আৰু গাইছ ইফালে আৰু ফেমেলি লক্ষী ভৰি বনোৱা হৈছে এয়া লক্ষী পূজাৰ দিনা বনাইছিলোঁ আজিও বনাই দিছোঁ এনেদৰে দুফালে এইটো চাইডে এটা আৰু সিফালে এটা দি দিছোঁ কণাই এইয়া চাওক ইমান ধুনীয়া হৈছে চাওক কালাৰটো অলপ বেলেগ হ'ব লাগিছিলে ৰেড হ'ব লাগিছিলে ৰেডটো নাছিলে বাৰু সেইকাৰণে ইফালে আমাৰ লাইট জ্বলোৱা হৈ গ'ল এয়া ইফালে পিছফালে জ্বলোৱা হৈছে আৰু ইফালেও জ্বলোৱা হৈ গ'ল বাকী আৰু নাই তেনেকৈ এইখিনিয়ে আৰু মন্দিৰত লগোৱা হৈছে ৰ'ব দেখাই আছোঁ আৰু ইফালে মন্দিৰত এনেকৈ লগাই দিয়া হৈছে ওপৰত তাৰপিছত ইফালে এনেকৈ সিজু গছত দিয়া হৈছে এনেকৈ ইফালে গা পা ধুই ৰেডি হৈ ল'লোঁ এতিয়া আৰু চাকি বন্তি জ্বলাওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ অলপ ৰেডি চেডি কৰি লওঁ ইফালে ৰেডি কৰি আছোঁ এয়া চাকি জ্বলাই লওঁ ইফালে মন্দিৰত মায়ে চাকি জ্বলাই আছে আৰু গাই চাকি তাকি দিয়া হৈ গ'ল এতিয়া আমাৰ বাউণ্ডাৰীটো দেখাই আছোঁ ৰ'ব আপোনালোকক চাকি জ্বলালি নে তাই তই চাকি জ্বলালি এইফালে আমাৰ গোটেই বাউণ্ডাৰী চাকি দি দিছে এয়া কলগছত
কলগছ দুটা পুতা হৈছে আমাৰ এয়া এইফালে আৰু ইফালে চবৰে চাকি জ্বলাইছে এনেকৈ ওলাইছে দেখাইছোঁ ৰ'ব গাইছ এয়া চাওক ৰংগলী এইফালে জেঠীহঁতৰ ৰংগলী এইফালে বৌয়ে কি ধুনীয়া ৰংগলী বনাইছে আৰু ইয়া ভিতৰতো যাই দেখাইছোঁ ৰ'ব বাহ কি মজা ৰংগলী সেয়া আৰু গাই চাকি দিয়া হৈ গ'ল বাহিৰত ভিতৰত চবতে দিয়া হৈ গ'ল আৰু এতিয়া আৰু চাহ পানী খাই লওঁ লাহেকৈ অলপমান তাৰপিছত আৰু ভাত পানী বনাব হ'ব আৰু এতিয়া 6:30 হৈ গ'ল তো আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ কি দেখাব পাৰোঁ আৰু আৰু চিনেমেটিক ভিডিঅ' অলপ কৰিছোঁ এইটো চাই ল'ব কেনেকুৱা পালে জনাব The next day. আৰু গাইজ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম তো নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আজিলৈ বাই বাই